ইণ্ডিয়ান পোষ্ট অফিচ গ্ৰামীণ ডাক সেৱকৰ GDSৰ কাৰণে যি অলপ দিন আগতে অনলাইন যোগে আবেদন হৈছিলে 44,228টা পদৰ তাৰ 6 নম্বৰখন মেৰিট লিষ্ট আহিছে। যদি আপোনালোকে এই 44,228টা গ্ৰামীণ ডাক সেৱকৰ পদৰ কাৰণে অনলাইন যোগে আবেদন কৰিছিলে তেতিয়া আপোনালোকে 6 নম্বৰখন মেৰিট লিষ্ট আপোনালোকে চাব পাৰিব। ইয়াত আপোনালোকৰ অসমৰ 896টা পোষ্টৰ মেৰিট লিষ্ট ওলাইছে আৰু এইখন যদি আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিছিলে তেতিয়াহ'লে ইয়াৰ যোনটো ইয়াৰ কেইবাটাও আছে আপোনালোকৰ 5 নম্বৰখন অলপ দিন আগত ওলাইছিলে, এতিয়া ওলাইছে ইণ্ডিয়ান পোষ্ট GDS 6 মেৰিট লিষ্ট আছাম। তো ইয়াত আপোনালোকে ক্লিক কৰিব আৰু ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে ইয়াৰ যোনটো PDF হয় সেই PDFটো ডাউনলোড হৈ যাব আৰু ইয়াত আপোনালোকে নিজৰ যোনটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হয় সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আছেনে নাই আপুনি চাব পাৰিব। ইয়াৰ কাৰণে GDSৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ আপোনালোকে এনেদৰে আপোনাৰ 6 নম্বৰখন যি গ্ৰামীণ ডাক সেৱকৰ মেৰিট লিষ্ট আহিছে সেই মেৰিট লিষ্টখন এনেদৰে চাব পাৰিব।